আমাৰ পৰৱৰ্তী ভিডিঅ'সমূহ পাবলৈ ড্ৰিম ষ্ট্ৰীম চেনেলটি ছাবস্ক্ৰাইব কৰিব। চিনি পোৱা নাই? চিনি পোৱা নাই? ঐ চালি চিনি পোৱা নাই? চিনি পোৱা নাই? চিনি পোৱা নাই? চিনি পোৱা নাই? মায়ে দেউতাক কিমান পইচা বন্ধনৰ কিমান টকা? 500 টকা। মই এখন যোৱাবাৰ দেউতাৰ তাপে 10,000 টকা আনি দিছিলো। 10,000 টকা চলে? 10,000 টকা দি গোটেই বছৰ চলিব পাৰি? চিনি পোৱা নাই? ছোৱালী বাপে দেখোন ঢেৰ টকা আছে দেখোন। বাপে দেখোন চাকৰি কৰে, এটা জীয়া এটা জীয়াক দিবা নোৱাৰে পইচা দিবা নোৱাৰে। ছোৱালী খাবা আহিছা, তোক একে দিম, তোক আৰু দিম। ছোৱালী চিনি পোৱা নাই? তোক পেটটো ঢালি মাৰি পেলাম। বন্ধনা কিস্তি দিম। ইমান টকা তহঁতে মাৰা। তই এইখন ঘৰত থাকবি যদি পইচা নানা আৰু নাটখিলি হ'ব। নাটখিলি হ'ব এৰি বুলি হৈছে নেকি? চিনি পোৱা নাই? চিনি পোৱা নাই? সত্তৰ কিস্তি দিও মই বন্ধনৰ কিস্তি দিও না মই গালি খাওঁ। সত্তৰ কিস্তি মই লাগে বাপে ঘৰত টকা ইমান কৰিছে নানা 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 পইচা আৰু মাত দিবা নোৱাৰা মুখ নমৰে মাত দিবা এবাৰ মাত দি মুখ নমৰে
হা নাট খা ঐ কি করবি না ওলাই যা নাট খা ঐ ছোৱালী হে নাট খা হা চিনি পোৱা নাই একদম তই নাটখিলো নাই যা কিমান আছিল যা যা ওলা ঘৰ গ'ল চিনি পোৱা নাই তই বাপে ঘৰতে কি আছে চব লৈ যা বাপে ঘৰতে আনাম চব বস্তু ৰৈ থাক সব লৈ যাম চাদৰ লৈ আহিছে বাপে ঘৰৰ পৰা কি বেগ লৈ আহিছে বেগ লৈ আহিছে লৈ যা চব লৈ যা বেগ লৈ আহিছা চাদৰ লৈ আহিছা এয়া লাগে পইচা লৈ আহিবা পইচা লৈ চিনি পোৱা নাই একদম থানালৈকে ফোন কৰিছে নাই হয় গামবুঢ়া দেউতা হেল্ল' ক'ত আছে আপোনালোক হয় ছাৰ আহিছেনে হেল্ল' ঘৰটো কোনখিনি আছিল তোমাৰ হয় নেকি অলপ আগত গৈ আছোঁ বল এইখিনিতে নেকি অলপ আগত নেকি আগত হ'ব কি আপুনি ভালকৈ আহিব অলপ আজি দেখা যাক কি হয় পুলিচো আহিবতো আহিছে আহিছে চাহ ৰাখিছে হয় আহিছে এইখিনিতে গামবুঢ়া ঘৰ এইখন হয় নেকি আহক খুৰীদেউ এই পুলিশ আছে দেখুন এ আমার একটু আইটিও আছে এ কি হয় পুলিশ হয়ে আছে স্যার চালৰ কথা পাতক আপোনাৰ ল'ৰাৰ নাম খৰ্গেশ্বৰ ডেকা নহয় জানো হয় আপোনাৰ ল'ৰা নাই নেকি ঘৰত নাই ৰাতিপুৱা ওলাই গৈছে হয় নেকি আপোনাৰ মানে এই পৰীক বোলে বহুত অত্যাচাৰ কৰি থাকে আপোনালোকে একো না নাই আমি অত্যাচাৰ এইটো এইগিলা কৰি আছা নাই আপোনাৰ মানে ঘৰৰ এই ল'ৰাই আৰু আপুনি বোলে বহুত অত্যাচাৰ কৰে নাই নেপায় নহয় এইবিলাক কৰিব
আমি সেইকেইটা ইমান অত্যাচাৰ নকৰোঁ নহয় আমি বোৱাৰী দেখি এটা নক'ব নহয় ঘৰৰ পৰিয়াল এটা আমি সেইবিলাক নকৰোঁ নহয় হয় কিন্তু চাই এইবিলাক ঘৰৰ পৰিয়াল বুলিলে কিবা এটা কওঁ এইখিনি লগত পুলিচ লৈ আহিছে নহয় আই গোহানিটো ইমান মৰম কৰোঁ মোক বোলে পেট্ৰল ঢালি মাৰিব এইবিলাক মিছা কথা মুখত নক'ব পাৰি সেইবিলাক নহয় নকৰে নহয় মানুহ বান্ধি বান্ধি গোপাইছা তো ঐ ৰাম কৃষ্ণ এনেই এইবিলাক কিয় কোৱা চিনি পোৱা নাই মই গাঁৱৰ মানুহে নেৰা পাইছিল এই গাঁৱৰ মানুহটো লৈ আছোঁ বাৰু কোন লৈ আহ সেইবিলাক মিছা কথা কিয় কোৱা নহয় ছাৰ সাজি খোৱা কথা এইবিলাক ছাৰ সোনকালে কেছটো হেৰি কৰি এক মিনিট অসহ্য হৈছিল এই আপোনাৰ ল'ৰা ক'ত গৈছে ল'ৰা নাই নহয় নাই বিয়া কৈছোঁ আপুনি ল'ৰাজন ফটাফট আনি হাজি কৰি দিয়ক নহ'লে আমি লকাপত ভৰাই দিম নাই ইহঁত ভৰালো আমি এতিয়া নোৱাৰিম মই আনবা নাই ফটাফট লৈ আপুনি কি কৈছে নাই কেনেকৈ বিচাৰি ফুৰিম মই ল'ৰা মানুহ এটা মই সেইবিলাক বুজি নাপাওঁ হাজি কৰি দিয়ক আপুনি নাই 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 সেইবিলাক ছাৰ এতিয়াতো আজিতো ল'ৰাটো নাই ঠিক আছে কেছটো আপুনি এটা কাম কৰিব কালি 12 বজাত আপোনাৰ ল'ৰা হাজি দিব ক'ব ঠিক আছে আহিলে জনাই দিব শুনিছে নাই নহ'লে এইটো কেছটো ডাঙৰ আৰু হ'ব এইটো গামবুঢ়া চাহাবৰ শুনক গামবুঢ়া চাহাবৰ এইটো দায়িত্ব থাকে কালি 12 বজাত উপস্থিত কৰিব আজি দিম এই হেৰি হেৰি কৰিব কৰিব আজিকালি বোৱাৰী কথা নহ'লে কেছটো ক'ৰ্টত যাব বাৰু হাজি দিবা দিম মুঠা হেৰি ক্ষমা কৰিব অলপমান আৰু বোৱাৰী কথা জানা মই বাৰু কৈ চাম ছাৰ কৈ চাম কালি আহিব গামবুঢ়া চাৰেও হেৰি কৰিব অলপমান ৰেহাই দিব ল'ৰাটো মই কৰি আছোঁ বাৰু চাৰেও আকৌ হেৰি কৰিব অলপমান ৰেহাই কৰিব আমাৰ লাগে ঠিক আছে আমাক ভৰি ধৰিব নালাগে আপুনি হাজি দিলে হ'ল আপোনাৰ ল'ৰাক হাজি কৰিব ক'লে হ'ল হাজি দিম বাৰু মুঠাতে অলপ মাফ কৰি দিব আজিকালি বোৱাৰী কথা জানাহে নহয় ঠিক আছে দিম বাৰু সদায় সি তাক বদনাম খাব যাবা দে মোক মাৰবা দে আজিকালি ল'ৰাই অলপ অলপ খায় খাই পেলাই আপোনাৰতো উত্তৰ কৰি থাকিলে আৰু ঠিক মাৰিবই আছে আপুনি কালি হাজিৰ দিব 12 বজাত নহ'লে কিন্তু আকৌ আহিম আমি ঠিক আছে গামবুঢ়া চাহাব আমি উঠো এতিয়া টেনশ্যন ল'ব নালাগে আমি চব কেছ হেৰি কৰি দিম হ'ব দে এতিয়া পইচা পাই নাই নহয় আকৌ দিম বাৰু খালি খালি মুঠৰ কথা মেনেজ কৰি মিছ কৰি দিব মেনেজ কৰি দিম ল'ৰাটোক তাৰমানে সহায় কৰি দিব নহ'লে মৰি গ'লো ভৰি থ'ম আজি এইটো নাই 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 আহিছে অলপ হ'ব হ'ব মালটো দিয়ে আছে এতিয়া নাই ছাৰ পাছত দিম দে বাৰু সেইটো চিন্তা কৰিব নালাগে কেছটো খিচমিচ কৰি দিব দিয়ে দি হ'ব দে নাই এতিয়া নাই নহয় ছাৰ চব কেছ চিনা হেৰি কৰি দিম নাই হ'ব দে সেইটো বাৰু এই হেৰি কৰিব আমাৰ ল'ৰাটোক কেৱল মানে বাছে দিব সেইটো হ'ব দে বাৰু সেইটো কেতিয়াবা লৈ যাম কালি হ'ব দে কালি যাবাই লাগিব জমা হ'ব সেইকাৰণে তাৰমানে কালি যি কৰিব লাগে কৰিম আজি এতিয়া নহ'ব মোৰ হাতত পইচা পাই নাই ল'ৰাও নাই মাত গেলি মেনেজ কৰিবি চাইডুল চাইডুল বুলি হ'ব কৈছোঁ ছাৰ মই ছাৰক তাতে মেনেজ কৰি দিম হয় কেছটো উঠাই খিচমিচ কৰি দিব মই একেবাৰে কৈছোঁ আৰু যাতে ল'ৰাটো ভালে ভালে বাছে আহে ছোৱালীটো এনেই মিছা কথা কৈছে এইবিলাক তুমি এটা কাম কৰিবা তোমাৰ কেছটো মই হাতত লৈছোঁতো তুমি চিন্তা কৰিব নালাগে আৰু সত্য সদায় জয় তুমি যদি সত্য থাকা প্ৰকৃততে আৰু মই চাম আৰু যিমান পাৰে তাৰপিছত আৰু তুমি হেৰি কৰিবা মই মাতি থৈ আহিছোঁ কালি যদি নাযায় মই আকৌ আহিম ইয়াতে ঠিক আছে মইতো সত্যতে আছো ন সিহঁতে মোক সদায় মাৰে নাৰীৰ এনেদৰে নিৰ্যাতন হয় আপোনালোকে জানেনে এইটো কথা ঠিক আছে জানো তুমি চিন্তা কৰিব নালাগে আৰু তুমি নাকান্দিবা এতিয়া ঠিক আছে বুঢ়া কালি আছামী হাজিৰ দিব কৈছোঁ ঠিক আছে ব্যৱস্থা কৰিম ছাৰ অঁ ঠিক আছে আপুনি দায়িত্ব থাকিলে মই যাওঁ এতিয়া আৰু এটা কেছ আছে মোৰ ঠিক আছে আৰু আহা যাওঁ ঘৰত এই আছেনে নাই কিবিকে থৈ লওঁ
আছেনে নাই ই এই ভকত ককা মই এই জাষ্ট আহিয়ে পাইছো গেছিলি নেকি আজি মই এই মাত্ৰ আহিছো মংগলৰ পৰা ক'ত গেছিলি নো এই মংগলত গৈছিলো হয় নেকি? ৰেষ্ট পোৱা নাই কিমান কি কৰিবি ঘৰত মানে এতিয়া আকৌ ভাগৰ পেলাব বোৱাৰী ঘৰত নাই নেকি বোৱাৰী নাই সেইবিলাক বহুত কথা হয় নেকি এতিয়া বহুত দীঘল মহাভাৰত এই বহকচোন পাইছে দে হ'ব দে আহি দেচোন বাৰু আজি ৰেষ্ট নহয় মই বহিম বুলি আহিছো দে আজি মই বহিম বুলি আহিছো এতিয়া ভাড়া আনবি না এইবিলাক কিবা কিবি কামহে কৰিবি না যাচো এই চশমাযোৰ অকলে বহি থাকিব লগা হৈছে কি কৰিবি উপায়তো নাই ঘৰত এতিয়া মানুহে নাই বোলে বোৱাৰী মানুহ নাই নহয় এই মায়ে সোমা আজি বহুত কাম লৈ আহিছো এক মুখামান কিন্তু তই কিন্তু নুৰু বুলি নকবি দেই ৰচোন ৰ তাৰমানে গোটেইখিনি কাগজ পাতিয়ে উলিয়াই লৈ আহিছো ঘৰৰ পৰা মই কি কি আহিল এতিয়া এইখন পান কাৰ্ড নে তামোল কাৰ্ড পান কাৰ্ড পান কাৰ্ড নে পেন কাৰ্ড বুলিও কয় একো নাজানো নহয় এইখন কি চাচোন এইখন ভোট দিবা গেলি লাগে বুলি কৈছিয়া এই ভোটৰ আইডিয়া এতিয়া বাহাকেইটা নেকি বাহাৰকেইটা লাগব আৰু এইটো চাচোন কিবা অনলাইন নে জনলাইন কৰিব লাগে বাপা বুজি পাইছা নে কথাটো অনলাইন কৰিব লাগিব পিছে টাউনত নিব লাগিব টাউনত মানে বাপাই কবি সেইটো মই কেনেকৈ কৰিম বাপাই কিবা কৰি দিবি অনলাইন মই কেনেকৈ কৰিম টাইমে নিমিলে নহয় টাউনত যোৱা আজি গৈছিলো আজি ৰাতিপুৱা হ'লে মই কিবা কৰি দিলো বোৱাৰী থাকিলে ধৰ টেনশ্যনে নাছিল এই তাই সেইবিলাক মানে আগতে খুব কৰিছিলা এইবিলাক কথা নাই আৰু ঠিক আছে কিন্তু কৰি দিবা লাগিব মোক নহয় লাগিলে কিবা এটা দিম আৰু এতিয়া সময় নাপাওঁ নহয় হয় নেকি এতিয়া এই তাই নোহোৱাৰ পৰা মোৰ কামৰ শেষ নাই কিবা মাধৰ কছা নেকি মানুহ মানে এই সামান্য কথাতে কিবা ভুল বুজা বুজি হয় নেকি হ'লেও আৰু এতিয়া মই দেখাই পাইছো নহয় বাপাৰ এতিয়া কিমান কষ্ট হয় নে নহয় বহুত কষ্ট ঘৰত এতিয়া টিভিটো নহ'লে কিমান কষ্ট নিজে গমেই পাইছা হয় নে নহয় কি কবি এতিয়া সেই সামান্য কথাতে ভুল বুজা বুজি ইমান নাপায় বাপু পাৰা যদি তাইক লৈয়ে আনে আনবাৰটো ইচ্ছা গৈছে অ কিন্তু সৰু হ'বা আকৌ টান লাগে নহয় নাই সৰু হবাই ল'ব বাপু আজিকালি এই আইনখন বহুত টান হৈছে তিৰোতাৰ আইনখন হ'লেও মানে বাৰু কি কৰা যায় চিন্তা কৰি চাব লাগিব মাথাই কাম নকৰা হৈছে নাই তিৰিটোৱে লক্ষী কোনটো কৰোঁ কোনটো নকৰোঁ লাগছি ঘৰত যদি তিৰিটো নাথাকে তেতিয়াহ'লে একো নাই এই তাতে আকৌ মানুহবিলাক আজিকালি বহুত খেংখেঙীয়া হৈছে এই গাখীৰ পুনি নাখায় কাৰণে হৈছে নেকি এই খিংখিঙীয়া মানে চুলিৰ আগত এটা খং থাকে এই ইমান খং নকৰবি পাৰা যদি তাইক লৈ কিবা কৰি তেতিয়াহ'লে ঘৰখন চলোৱা বাৰু চাওঁহে অনলাইন কৰা এই বহুত জ্বালা নহয় পাবো কিন্তু এইটো কামটো কৰি দিব লাগিব বাৰু চেষ্টা এটা কৰিম বাৰু একদম নেট নাপায় চাৰ্ভাৰ ডাউন এইবিলাক কিবা এইবিলাক বুজি নাপাবই পাপা খাৰে এই তামোলকে খাবি এই তামোলকে খাওকচোন তামোলকে খাওঁ দে এই বহুত চুপাৰি চুপা হ'ব বোলে এই পাৰিম দে দে তেৰি মেৰি ভকত ককাই কৃষ্ণ ভকত ককাই এই নাই মানে 2 বেগ খালো 2 বেগ বেছি খোৱা নাই এটা কথা বুজি নাপাব ভকত ককাই এই তেৰি এই মেৰি তেৰি মেৰি কাহানী এই পিছৰখিনি কোনোৱে নাগায় কিয়া ভকত ককাই জানা নেকি এই ভকত ককাই এই লাষ্টৰখিনি জানা নেকি লাষ্টৰখিনি যে কোনোৱে নাগায় লাষ্টৰখিনি নাজানো বাপা আগৰখিনি জানো কি জানা লাষ্টৰখিনি গাই শুনো আগতে কলি যুগ আছিল এই কলি যুগৰ কথা কোৱা নাই কোনটো কথা তেৰি এই মেৰি এই গানটোৰ কথা কৈছো লাষ্টৰখিনি কিয় কোনো নাগায় লাষ্টৰখিনি গালি মই লাখ টকা দিম জানা নেকি নাজানা এই বহুত ডাঙৰ এটা কাহিনী ইয়াৰ এই ৰেল ষ্টেচনত এটা তিৰোতা মানুহে
এই গানটো এই ৰাতিৰ ভিতৰত বিখ্যাত হৈছিল বাছ ইয়াৰ লগত কথা নাপাতাই ভাল হ'ব নেকি ভকত কাই এইটো কথাটো নাজানা মই বাকীখিনি যদি জানা মই লাখ টকা দিম ভকত কাই বাকীখিনি কোনোৱে নাগায় এই বেয়া পাইছা নেকি ভকত কাই মোৰ বেয়া হৈছে মই পিছত আহিম এতিয়া যাওঁ ভকত কাই কৃষ্ণ 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 ইহঁতে কিজানি বেয়া কৰিলে আমাৰ এই ওলাপাক হে এটা হৰিণ নাম লোৱা মাথা নামাৰে খালি এই পানী সোপাটো ডুবি থাকে এই পাগলা পানী মুখাত হে কি হ'ব কৃষ্ণ 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 ককা বহি আছে নে কৃষ্ণ কৃষ্ণ এই ফিল্টাৰত পানী দিব লগা হৈছে পানী নাই এইবিলাক চব মানে মাথা ঘূৰাই গৈছে আৰু ঐ কালি কিবা আছিলে কোন ঐ মাত্ৰ আহিছিল যে হয় নেকি মই দেখাই নাপালো নহয় এই এটা ধুনীয়া গান গাই আহিছিলে সি হয় নেকি তেৰি মেৰি মেৰি তেৰি ঐ আমি তোৰ ৰিহাৰ্চল কৰি আমিও গাব পাৰিমে তাই অসমৰ মানুহ পাগলা কৰিছে অসম কি এটা গোটেই ভাৰতৰ মানুহ পাগলা কৰিছে হয় নেকি গম নাপাওঁ নহয় আমি এতিয়া ভাত খাই যাব পাৰো ভাত নাখাওঁ দে তাৰ বোৱাৰী যেতিয়া আমি তেতিয়া একদিন খাম আকৌ মোৰ হাতেৰে নাখাব নহয় নাই 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 আমি অকল নিয়ম নীতিত থকা মানুহটো দে আজি পিছে আৰু বাৰু কিন্তু বাবা কামখিনি মোক নকৰাকৈ নাথাকিবি কৃষ্ণ 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 চেষ্টা চলাই নাই নাই হ'ব আৰু বেলেগ দিনত খাম আজি বোৱাৰী আহিব কংকনা 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 আপুনি ইয়াত কিয় আহিছে কংকনা নাহিব আপুনি ইয়াত কংকনা হাতি গলে দুসাতিবা কোনে জোৰা দিব ভাগি গলে দুখন হিয়াই আকৌ জানো হাঁহিব এবাৰ সিংহ ৰাখিল ভাল খুব ভাল কইনা ৰাখিলোঁ কথা সিমান বেয়া নহয় শাওণ মাহতে এইবাৰ বৰষুণৰ জোখটো বেছি ঘৰৰ পৰা আহি আছে এই মাইনাজনীৰ লগত মাইনাটো ঘৰৰ পৰা লৈ আহিলোঁ ফুৰাবৰ কাৰণে কিবা চাই আছে কি আমাৰ মাইনাটো দেখোন কিবা পঢ়া শুনা অলপমান কম হৈছে আগতকে এতিয়া কিবা অলপ চাই দিব পাৰে নেকি বাপাৰ নামটো কি আছিল নামটো নিত্যমণি ডেকা নিতু একেবাৰে গাধা পঢ়াত অলপমান গৰ্ভৰ দুখ আছে এই 3টামান শনিবাৰ পৰা লাগি আছে বাৰু শনিবাৰ আকৌ নোখোৱাকৈ থাকিলে ভাল হ'ব ময়ো পালবা ল'ব নেকি নালাগে বাৰু তেওঁ পাৰিলেই হ'ব
দাদা কণকণাৰ ঘৰত যোৱা নাই নেকি? আজি বহুত দিন দেখোন দেখা পাই আছো। কি কবি তাইৰ কথা, কিবা ভাগ্যৰে দুখ। তাইক বিয়া দিলোঁ বহুত আনন্দ কৰি। এই ল'ৰাজন বেয়া নাছিল, পিছে এই সাহসজন মানে একেবাৰে পিছে এতিয়া ঘৰতে থাকো নেকি? এতিয়া সেইটো হৈছে আহি তাই নোযোৱা হৈছিল। যে ইমান অত্যাচাৰ কৰি থাকিলে কেনেকৈ যাব, কেনেকৈ থাকো তাত? সেইটোতো হয়। পিছে ল'ৰাটো কিবা খবৰ লয়নে? এই ল'ৰাজনৰ কথা আমাৰ ল'ৰাজন ভালে আছিল। ৰ'বাচোন কথাখিনি অলপ ভালকৈ শুনি লওঁ, কি বা হৈছে? কিন্তু কবি আই, মই সেই ৰাখি চাইছিলোঁ প্ৰথম এই আমাৰ সেই বাসবাৰ সেই তেখেতৰ হতুৱাই চাওঁতে মোৰ অলপ ভুল হ'ল। মই সেই শাহুৱেক আৰু বৰিয়েকৰ ৰাখি আহে নে নাই সেইটো চাব লাগিছিল। মই সেইটো চোৱা নহ'ল, সেইকাৰণেই নেকি এইবিলাক গণ্ডগোল। আজিকালি কিনো কবি, এই দেশৰ ঘটনা উপায় নাই, চলিয়ে আছে। উপায় নাই, উপায় নাই। থকা মই এইখিনিমান হ'ব বুলি মই ভাবাই নাছিলোঁ, হ'বতো ভবা নাছিলোঁ। ইমান গ্ৰাহক আহিল, মই যিয়ে ভুল কৰিছোঁ। এতিয়া তাই আমাৰ মাইনাকে অলপ পঢ়াব পাৰিলে নেকি, তাইৰো মনটো অলপ ভাল লাগিল হয়। এতিয়া সেই হৈছে তাইৰো মনটো বেয়া। এতিয়া কি কৰিবি, এতিয়া গোটেইখিনি কথা তাইৰ লগতে। তাই যদি তথাপি মনটো বেয়াই, তাই যদি অলপ মানে হয়মত দিয়ে তাইৰ লগত অকণমান আলোচনা কৰিছোঁ বাৰু। তাইৰো অলপ মনটো ইমান ঠিক নহয়। সেইবিলাক নকৰিলে নহয় কি কৰোঁ। আহিয়ে এই আছো আহে খুৰে সিহঁতৰ লগত অলপমান বহিয়া অলপমান চাহ বনাই খুৱাব পাৰিলি হয় তই। আছো আহ অলপ কথা পাতিছো দা, কি কৰিবি আহি পেলাই। এতিয়া আমাৰ ঘৰতে যাবচোন বাৰু, আমাৰ মাজনী অলপ পঢ়াই দিবি। নাই সৰু এতিয়া মই যাব একদম নোৱাৰিম, মোৰ একদম মন নাই। সেইকাৰণে মাজুলী ক'তোৱে নাযাওঁ ঘৰৰ পৰা। তেনেকুৱা কৰি নাথাকিবি এতিয়া, মনটো অলপ ভাল হ'বৰ কাৰণে আমাৰ মাজনীকে দুদিনমান পঢ়াই দিবি। কি কৰিব পাৰোঁ সেইটো ভাবি নাথাকিবি, আগতো যি হ'ল হ'লে যোৱাটো গেলে হয় নে নহয়? সেইকাৰণে ক'তোৱে নাযাওঁ ঘৰতে। সেইবিলাক ভাবি থাকিলে নহ'ব। এতিয়া নিজৰ মনটো নিজে ঠিক কৰি ল'ব লাগে। মাজনী আমি এতিয়া যাওঁ দে। চাহ নালাগে, আমি চাহ খাই নাথাকো, বহুত দেৰি হ'ল, ঘৰত অসুবিধা হৈ আছে। যাওঁ আহিয়ে এতিয়া সেই বাপাও আহি আছে, গতিকে আহি হস্তি ৰুবলৈ পাওঁ বিচাৰে স্বজনৰো বুঢ়ে নাও। নালাগে দেউতা, মই আৰু সেইখন ঘৰত নাযাওঁ। এই ডাকে কৈছে এৰাতি বোলে চেৰাফাল ধেমেলাতি মহাকালাই, তুমি সেইটো মোৰ লজ্জাত নেপেলাবি দেই। তেতিয়াই তই আৰু এবাৰ চিন্তা কৰি চাচোন। নাই মই একদম বহুত চিন্তা কৰিলোঁ আৰু নাযাওঁ। সদায় মই কেনেকৈ মাৰ খাম? সেইটো হয়ে আই, আৰু এবাৰ চিন্তা কৰি চাচোন বাৰু। নাই দেউতা, মোৰ একদম ইচ্ছা নাই আৰু মই সেইখন ঘৰত নাযাওঁ। নহয়ে আই, সেইটোতো হয়েও আই, মইতো নিজে দেখিছোঁ। কিন্তু মানুহক কেতিয়াবা সলনি হয়, কেতিয়াবা পৰিৱৰ্তন হয়। নাই সেইখন ঘৰৰ মানুহৰ সলনি হোৱাৰ একদম হেৰি নাই, মানে একোৱে নাই। সেইখন ঘৰ সলনি হ'ব লগা একো নাই। যদি আৰু মোক যদি ৰাখিব টান পাইছে তেতিয়াহ'লে ঠিকে আছে, মই বাৰু কিবা এটা হ'ব। নহয় ন, তুমি এতিয়া নকবি আছোঁ, মই আছোঁ। ৰ'বা আছো কংকনা ঘৰত নাই নেকি? আছে। কংকনা এই বাবা আহিছে, ইফালে আছো। তেতিয়া বহ। ভালে আছা? হয় দেউতা, মই কংকনাক লৈ যাম বুলি ভাবিছিলোঁ। ময়ো চিন্তা চৰ্চা কৰি আছো, কি হ'ল, মোৰে কপালৰ দুখ নে তাইৰহে কপালৰ দুখ, মই একো ধৰিব পৰা নাই। মোৰ বহুত ভুল হৈছিল দেউতা, মই আপোনাক একটু ভৰিত ধৰিছোঁ। কি কবি, এইবিলাক হ'ল কৰ্মৰ বাসনা। কংকনা, আপুনি কংকনা, ইয়াত কিয় আহিছে? মই তোমাক লৈ যাবলৈ আহিছোঁ। কংকনা, মই জীৱনত বহুত ভুল কৰিছোঁ, মোৰ বহুত ভুল হৈছে। কংকনা, তুমি মোক শুধৰাই দিয়া। ভুল মোৰ, মই আপোনাৰ লগত বিয়া হোৱাটো নাই, একমাত্ৰ ভুল মোৰ। মোৰ জীৱনত বহুত ভুল হৈছে, মই স্বীকাৰ কৰিছোঁ তোমাৰ ওচৰত মোৰ ভুল হৈছে।
মই তোমাক তেনেকৈ ব্যৱহাৰ কৰিব নালাগিছিল। নাই মোক ভুল মোৰ তোমাৰ ভুল হোৱা নাই, মোৰে ভুল হৈছে। মোৰ ভুল, মই আপোনাৰ লগত বিয়া হলো, সেইটো মোৰ একমাত্ৰ ভুল আছিল। মই তোমাক সেইটো মাৰধৰ কৰিব ভুলৰ লাগিছিল। পৰিণাম তুমি মোক নয়া। ক্ষমা কৰি দিয়া, এবাৰৰ কাৰণে মোক চান্স দিয়া, এবাৰৰ কাৰণে মোক নাই মই সুবিধা নাযাওঁ দিয়া। সদায় সদায় মাৰ খাবৰ কাৰণে সেইখন ঘৰত মই যাব মই নোৱাৰো। তোমাক কামো কৰিছোঁ। আপুনি ইয়াৰ পৰা যাওক আৰু সেইটো থাকিব নালাগে। মোৰ জীৱনৰ পৰা যাওক। মোৰ ভুল হৈছে। মোৰ একদম ইচ্ছা নোহোৱা হৈ গৈছে। মই তোমাক ক্ষমা নাই যাওক আপুনি ইয়াৰ পৰা যাওক, মই যাওঁ। শুনাছো কল্পনা, নাই কল্পনা। নাই মই আপোনাক নাযাওঁ। এই বাপা আছো এই বাপা কৰি দিয়া হ'ব এটা সমাধান কৰি দিয়া। তুমি বুজা না? নাই নালাগে মোক একো বুজাব। মোৰ ভুল হৈছিল, মই কৈছিলো ভুল হৈছে বুলি ভুল কৈছিলো। চবৰে হয়, হ'লেও আপোনাৰ নিচিনা ভুল কোনেও নকৰে। মই জীৱনত তোমাক এনেকৈ হাত নলগাওঁ। আপুনি আকৌ মাৰ কথা শুনি সেইটোৱে কৰিব নালাগে। আপুনি মোক এইবোৰ তুমি কিয় নুবুজা? বুজাছো, মই তোমাক কেতিয়াও এনে ব্যৱহাৰ নকৰোঁ আৰু জীৱনত নকৰোঁ, মই কৈছো না। নালাগে। কি কথা হ'ল? এইয়া মানে কি তুমি এইবিলাক একো বুজি নাপা। কিনো বুজি পাব লগা আছে এই ইয়াতে? আমাৰ শাস্ত্ৰত আছে স্বামী জপ স্বামী তপ স্বামী যুগৰ কয়নে সপোনে স্বামী বিনে নিচিন্তিবি আন, এই কথা এষাৰ লিখা আছে আহি। গতিকে তই আৰু এইবিলাক মনতে আঘাত নলবি। আহিয়ে এইবিলাক খং নকৰিবি, খং ৰাগেদি একো সমস্যা সমাধান নহয়। এতিয়া বাপাও আহি আছে, সৰুতে মায়ে ঢুকাই গ'ল, কিমান দুখত মই তোমাক ডাঙৰ দীঘল কৰিলোঁ, তোমাৰ এখন সুখৰ সংসাৰ চাম বুলি। আজি তোমাৰ দুখৰ সংসাৰখন দেখি মোৰো হৃদয়খন ভাঙি গৈছে আৰু। গতিকে বাপা আহি আছে, বাপাৰ তোমাৰ প্ৰতি এটা কিবা মৰম ভাৱ আছে, গতিকে তুমি ক্ষমা কৰি দিয়া, একো কথা নাই। আৰু তোমাৰ ভৱিষ্যতৰ কিবা অসুবিধা হ'লে আমি আছোঁৱেই, পৰিয়ালটো আছে। গতিকে বাপা এতিয়া ভুলবিলাক বুজি পাইছে, বুজি পাইহে আহি আছে নহয় নে? গতিকে তুমি আৰু একো চিন্তা কৰিব নালাগে। বাপাই নাই তুমি নাকান্দি পিছত আহি কি হ'ব, উপায় নাই। দেউতা, আমি গৈ থাকোঁ দেউতা। ঈশ্বৰে ভাল কৰক বাচ্ছা, বাচ্ছা ঈশ্বৰে ভাল কৰক। সুখৰ সংসাৰ এখন হওক, মই যাতে জানো আৰু এইবিলাক বেয়া দেখা নাপাওঁ। ঈশ্বৰে কৃপা কৰক বাপাই। তহঁতৰ এইবিলাক দেখা পাই মোৰো চকুৰ পানীয়ে নধৰা হৈছিল। যা বাপাই যা, ঈশ্বৰে ভাল কৰক। মোৰ কথাই আমনি কৰেনে